একে একে কিমান এতিয়া আমি মঞ্চত তোমাৰ লগটো পাতিব দিছোঁ, ভনীক পাতিব দিছোঁ। জোৰ মাতা হয় তেনেকুৱা মাতা অঞ্জি ৰাঞ্চি ধনজিতে আমি ডান্স কৰে ভাল পায়। ই মোক কৈছে ছাৰ মোক এই আম টেঙা তিনিটা নেমু টেঙা তিনিটা এইটো নাচি কিনি গৈছে। এতিয়া নাচিব লাগিব। আমি দুবাই নাচাটো বিচাৰা নাই নিবিচাৰা? এতিয়া দুবাই একে একে কিমান একে একে দুই আমাৰ ৰঙিয়াৰ ইতিহাস আমাৰ ৰঙিয়াৰ ইতিহাস দুয়ে দুয়ে কিমান এতিয়া আমি কৰিম কি কৰিম দুয়ে দুয়ে চাৰি এতিয়া আমি কৰিম নৱগত সভাখনৰ তৃতীয় সভাৰ আৰম্ভণি। তিনি তিনি কিমান তিনি তিনি কিমান এতিয়া আমি সকলোৱে কৰিম এনজয়। চাৰি চাৰি কিমান চাৰি চাৰি কিমান এতিয়া আমি কৰিম কি এতিয়া আমি কৰিম কি চাৰি চাৰি আঠ এতিয়া আমি কৰিম ডান্স। পাঁচে পাঁচে কিমান পাঁচে পাঁচে কিমান আমার এই ইচ্ছা সদায় আমার কি বস এটা নামে ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱগত আদৰণি সভাক জকৰি যোৱা এটি অনুষ্ঠান আৰু এই অনুষ্ঠানত অংশগ্ৰহণ কৰা মই আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক দেখাবলৈ বিচাৰিছোঁ। কি কৰিছে আমাৰ যি আমাৰ সৌৰভ কলিতা আৰু ধীৰাজ বৰ্মন তাৰমানে মই মিলি পৰিচালিত কৰা যিখন নাটক ৰাণে সকলো ছাত্ৰ ছাত্ৰী আৰু আমাৰ শিক্ষাগুৰুসকলৰ মন জয় কৰি পেলাইছে। আৰু এই জগতে আমি আমাৰ সন্মানীয় আমাৰ সৌৰভ ছাৰে যি ধুনীয়া আবৃত্তি মানে যি ধুনীয়া ডাইলগ ডেলিভাৰী আৰু যিটো পৰিচালনাৰ টেকনিক তাৰ পৰা বহুত জানিবলগীয়া শিকিবলগীয়া আছে। এই জগতে মই সৌৰভৰ পৰা কিছু কথা জানিবলৈ বিচাৰিছিল। ৰাণৰ কথাটো মনলৈ কেনেকুৱা আহিল অকণমান ক'ব লাগে। ৰাণটো এটা বাস্তৱ চৰিত্ৰ, জীৱনৰ সকলোৰে ক্ষেত্ৰত জড়িত হৈ থকা এটা চৰিত্ৰ, যি আচলতে প্ৰতিখন মানুহৰ ঘৰত হৈ থাকে, প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ মাজত হৈ থাকে। গতিকে জীয়া ছবি এটা লৈ আহিলোঁ আৰু ধীৰাজ ছাৰৰ সহযোগিতাত বা আমি একেলগে চিন্তা কৰি এক ব্যতিক্ৰমী অনুষ্ঠানৰ সৃষ্টি কৰিলোঁ। ভাল পাইছে সকলোৱে, সেইটোৱে আমাৰ আটাইতকৈ ডাঙৰ সফলতা। ধন্যবাদ। সৌৰভক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীক বিশেষভাৱে ধন্যবাদ। আৰু যদি আমি সকলোৱে ঠিকে থাকে দেখোঁ অহাবাৰ নৱগত আদৰণি সভাত আৰু এনেকুৱা আমি এটি বিশেষ অনুষ্ঠান কৰিম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ। এইটো ভিডিঅ'তে আমি নামটো ঘোষণা কৰি থ'লোঁ, অহাবাৰ হ'ব ৰামধেনু। অহাবাৰ ৰামধেনু লৈ আপোনালোকৰ মাজলৈ আহিম। একচুৱেলি আমাৰ এই নৱগত আদৰণি সভা চলি আছে। ইয়াৰ মাজতে আমি লাগ পাই গ'লোঁ আমাৰ মৰমৰ জুস্মিতা, ৰুবি, উপমা আৰু মানসী, মণিকা সকলোকে লাগ পাই গ'লোঁ। তেওঁ নিজৰ কলেজৰ পৰা আহি আমাৰ এই বিদ্যালয়ত আজি নৱগত আদৰণি সভা মানে কি সিহঁতে এনজয় কৰিলে। ভালকৈ লাগিল কেনেকুৱা আচ্ছা ভাল লাগিল ন? ঠিক আছে বাৰু, সময় উলিয়াই আহিছে মানে মানুহ ইমান বিজি চব তাৰ মাজত থাকাৰ পিছত
ইউনিভাৰ্চিটি অমুক হওক চব বন্ধ হৈ যাব লাগিছে। চবেইতো ঘৰতে কৰিব পাৰে, নোৱাৰে। নিকিতা শৰ্মাৰ দল তাৰপিছত গীত পৰিৱেশন কৰিব সকলো ক্ষেত্ৰতে আগবঢ়া